নমস্কাৰ। ব্যায়াম বা এক্সাৰচাইজে আমাৰ শৰীৰটো যে ভালে ৰাখে আমি সকলোৱে জানো যে এক্সাৰচাইজ কৰিলে আমাৰ হাই প্ৰেছাৰৰ পৰা, চুগাৰৰ পৰা, হয়তো আমি কোলেষ্ট্ৰলৰ পৰা, হাৰ্টৰ বেমাৰৰ পৰা, ফেটি লিভাৰৰ পৰা, মেদবহুলতা, বিভিন্ন ধৰণৰ ৰোগৰ পৰা আমি বাচি থাকিব পাৰোঁ। কিন্তু বহুতে এটা কথা নাজানে যে এক্সাৰচাইজে বা ৰেগুলাৰ নিয়মিত আমি যদি ব্যায়াম কৰোঁ, সেইটো শাৰীৰিক ব্যায়ামে অকল শৰীৰৰ ৰোগ নহয়, আমাৰ মানসিকভাৱেও আমাক বহুত ৰোগৰ পৰা বচাই থকাত হেল্প কৰে। আমি মানসিক বিভিন্ন ৰোগৰ পৰা আমি বাচি থাকিব পাৰোঁ আমি ৰেগুলাৰ যদি এক্সাৰচাইজ কৰোঁ। আজিৰ ডেটত যদি আমি আজিৰ যুগটো চাওঁ, আজিৰ যিটো এই যান্ত্ৰিকতাৰ যুগ, আমি খুব বেছি ষ্ট্ৰেছত থাকিব লাগে। পঢ়া শুনাৰ পৰা চাকৰি, টকা পইচা, ফেমিলি, বাৰ্ডেন এভৰিৱেৰ আমাৰ বহুতখিনি ষ্ট্ৰেছ থাকে। আৰু দেখা গৈছে দিনক দিনে মানসিক ৰোগবিলাকৰ যিটো আমি দেখিছোঁ যে আজি আমি ডিপ্ৰেশ্যন, এংজাইটি, ষ্ট্ৰেছ, যিটো আমাৰ মানে মানসিক অশান্তি বা বিষাদগ্ৰস্ত দিনক দিনে বাঢ়ি গৈ আছে। আজি আমি ভিডিঅ'টোত গম পাম যে এক্সাৰচাইজে আমাক কিদৰে শাৰীৰিক নহয় মানসিকভাৱে কিদৰে আমাক সুস্থ কৰি ৰখাত হেল্প কৰে। বিশ্ব স্বাস্থ্য সংস্থাই জনাইছে যে এজন ৰোগী, আমি যদি কওঁ যে অকল শাৰীৰিক বেমাৰ থাকিলে তেওঁ ৰোগী নহয়, তেওঁ যদি মানসিকভাৱেও যদি সুস্থ নহয় তেওঁ এজন ৰোগী। গতিকে এজন সুস্থ আমি লোক তেওঁকহে ক'ম যিজন শাৰীৰিক আৰু মানসিক দুইফালেদি তেওঁ সুস্থ। গতিকে শৰীৰটোৰ লগত আমি মনৰ যত্ন লোৱাটো খুব আজিকালি গুৰুত্বপূৰ্ণ। আৰু ইনফেক্ট আজিকালি শাৰীৰিক বেমাৰতকৈ মনৰ বেমাৰটো খুব বেছি বাঢ়ি গৈ আছে। লগতে মনৰ বেমাৰ বোলে ইনডাইৰেক্টলি আমাৰ শৰীৰৰ বেমাৰৰ ওপৰতো প্ৰভাৱ পেলায়। তো এনেকুৱা নহয় যে মনৰ বেমাৰটো অকল মনৰ বেমাৰ হিচাপে গৈ থাকিব, ই ইনডাইৰেক্টলি শৰীৰৰ বেমাৰবিলাকো বঢ়াই গৈ থাকিব। মই ডক্টৰ সঞ্জীৱন শৰ্মা, আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পায় প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ফ'ল' কৰিব। যাওক, যেতিয়া ডিপ্ৰেশ্যন হয়, আমি কওঁ যে ডিপ্ৰেশ্যন হ'লে নিগেটিভ এনাৰ্জি কিছুমান আমাৰ কাষত বাঢ়ি যায়। আমাৰ তথাকথিত চবে এইটো বস্তু কয়, মেডিকেল টাৰ্মত আমি চিকিৎসা বিদ্যাত এইটো কম, নিগেটিভ হৰম'ন কিছুমান, বেয়া কিছুমান কেমিকেল আমাৰ দেহত বাঢ়ি যায়, যিবিলাক আমি কৰ্টিচল বা আমি ষ্টেৰইডছ বুলি কওঁ। তো এইবিলাক যিবিলাক হৰম'ন বাঢ়ি যায় আমাৰ দেহত, যেতিয়া আমি খুব বেছি ডিপ্ৰেশ্যন বা আমি মন বিষাদগ্ৰস্তত আমি থাকোঁ, তো এইবিলাকে আমাক বিভিন্ন ধৰণে আমাক মানে অন্যায় কৰে। এক্সাৰচাইজ কৰিলে কি হয়, আৰু দেখা গৈছে যে কিছুমান ৰিচাৰ্চত এক্সাৰচাইজ কৰিলে আমাৰ দেহত পজিটিভ বা ধনাত্মক দিশৰ হৰম'নবিলাক আমাৰ বাঢ়ি যায়, যাক আমি এণ্ডৰফিন বুলি কওঁ। হয়, এণ্ডৰফিন বোলা এটা হৰম'ন আমাৰ দেহত বাঢ়ি যায়, এটা কেমিকেল কম্পাউণ্ড, এটা ৰাসায়নিক দ্ৰব্য বাঢ়ি যায়, যিয়ে আমাক বিষাদগ্ৰস্ততাৰ পৰা বচাই আনিব পাৰে, আমাক ওলাই আনিব পাৰে। এইটো খুব দৰকাৰী। কিছুমান ৰিচাৰ্চে দেখাইছে যে আমি ৰেগুলাৰ যদি 1 ঘণ্টা আমি খোজকাঢ়োঁ বা জাষ্ট 50 মিনিটছ আমি দৌৰোঁ, ৰানিং কৰোঁ, প্ৰায় 26% ডিপ্ৰেশ্যনৰ লক্ষণবোৰ কমি যাব। কিন্তু এই পৰ্যন্ত তেওঁলোকে সেই গৱেষণাৰ যিটো আল্টিমেটলি তেওঁলোকে যিটো পালে, তেওঁলোকে এইটো জনালে। তাৰপিছত নেক্সট কথাটো হৈছে কি, যদি আমাৰ ডিপ্ৰেশ্যনৰ বহুত ধৰণৰ থাকে, যে ভেৰি চিভিয়াৰ, যাক আমি মেজৰ ডিপ্ৰেশ্যন বুলি কওঁ, বা বেছি চিভিয়াৰ নহয় যে মাইল্ড ডিপ্ৰেশ্যন বুলি কওঁ। তো মাইল্ড ডিপ্ৰেশ্যনৰ ক্ষেত্ৰত আমি এক্সাৰচাইজে প্ৰায় মেডিচিনৰ সমানে কাম কৰে। হয়, আমাৰ মেজৰ ডিপ্ৰেশ্যন হ'লে আমি মেডিচিন খাবই লাগিব, আমি মেডিচিনৰ ডিপেণ্ডেণ্ট হ'বই লাগিব। কিন্তু মাইল্ড ডিপ্ৰেশ্যনত হয়তো আমি মেডিচিন নোখোৱাকৈ আমি মানে নিজৰ ডিপ্ৰেশ্যনটো কণ্ট্ৰল কৰিব পাৰিম। আমি জানো যে মেডিচিনবোৰৰ স্পেচিয়েলি যিবিলাক ডিপ্ৰেশ্যন বা এংজাইটিৰ মেডিচিন থাকে, এইবিলাক ছাইড ইফেক্ট থাকে, আৰু এই ছাইড ইফেক্টৰ পৰা আমি হাত সাৰি থাকিব পাৰিম যদি আমি ৰেগুলাৰ এক্সাৰচাইজ কৰোঁ। চ' এক্সাৰচাইজ কৰিলে আৰু কি হয়, আমি বহুতে কি কয়, ডিপ্ৰেশ্যনৰ পৰা ওলাবৰ কাৰণে মদ, ভাং, চিগাৰেট, মানে হয়তো ড্ৰাগছৰ সহায় লয়। কিন্তু আমি সেইটো নকৰি, সেইটো নিগেটিভ ছাইডত নাযায়, আমি এক্সাৰচাইজৰ সহায় লওঁ। কাৰণ আল্টিমেটলি মদ, ভাং, চিগাৰেটে খন্তেকীয়াভাৱে আপোনাক অকণমান যদি পাহৰাই ৰাখেও, ইন দ্য লং ৰান বা দীঘলীয়া সময়ত আপোনাৰ দেহত বিভিন্ন ধৰণে অন্যায় কৰিব। তো আমি সেইটো বুজিব লাগিব। ভিডিঅ'টোৰ উদ্দেশ্য সেইটোৱেই যে আজি মন বেয়া, আজি মোৰ ডিপ্ৰেশ্যন হৈছে, আজি বহুতে বেয়া দিশ লৈ লয়, আজি তেওঁ ড্ৰাগ এডিক্ট হয়, তেওঁ চিগাৰেট, মদ এইবিলাক আমি দেখিছোঁ, বিভিন্ন সময়ত আমি শুনিছোঁ, দেখিছোঁ, পেপাৰত পঢ়িছোঁ। সেইটো নকৰি আমি কিহৰ প্ৰতি এডিক্টেড হ'ব লাগে, আমি এক্সাৰচাইজৰ প্ৰতি এডিক্টেড হ'ব লাগে। এক্সাৰচাইজে বহুতখিনি হেল্প কৰে, এইটো আপোনালোকে জানি লওক। এংজাইটি যদি কওঁ, আৰু এটা যিটো আমি মানসিক এটা ৰোগ, এংজাইটি বা ষ্ট্ৰেছ, মানসিক চাপত আমাৰ কি হয়, আমাৰ বুকু ধপধপায়, আমাৰ উশাহটো কেতিয়াবা চুটি হৈ যায়, বুকুখন টাইট লাগে, মূৰটো গৰম উঠি আহে, হাত ভৰি জিনজিনায়, এইবিলাক টাইট লাগে ডিঙিৰ পিছফালে। আমি যদি ব্যায়াম কৰোঁ কি হ'ব, আমাৰ তেজৰ চাৰ্কুলেশ্যনটো, ব্লাড চাৰ্কুলেশ্যনটো বহুত ভাল হ'ব, তেজৰ চলাচলটো ভাল হ'ব, এইবিলাক টাইট লগা জেগাবিলাক ৰিলেক্স হ'ব, ষ্ট্ৰেচিং হ'ব। যেতিয়া এক্সাৰচাইজ কৰিম ন, এইবিলাক চব আমাৰ একদম মানে সেই যিটো টাইটনেছ আছিল, যিটো স্পাজম আছিল, সেইটো লাহে লাহে ৰিলেক্স হৈ যাব। তো এক্সাৰচাইজ কৰাটো সেইকাৰণে দৰকাৰী। ই অকল ডিপ্ৰেশ্যন নহয়, এংজাইটিৰ লক্ষণবিলাকতো বহুতখিনি হেল্প কৰে। তাৰ বাহিৰে যদি দেখা গৈছে যিবিলাকে ৰেগুলাৰ এক্সাৰচাইজ কৰে, তেওঁলোকৰ নিজৰ ছেল্ফ কনফিডেন্সটো বহুত বাঢ়ে। তেওঁলোকৰ শৰীৰটো যেতিয়া তেওঁলোকে নিজৰ যেতিয়া ছেল্ফ এষ্টিম কিয় বাঢ়িব, কাৰণ যেতিয়া নিজৰ শৰীৰটো ভাল হ'ব, নিজক দেখি যেতিয়া ভাল মানুহে বেলেগে কমেণ্ট দিব যে নাই বা ভাল, তেওঁৰ স্বাস্থ্যটো বহুত ভাল হৈছে, তো সেনেকৈও নিজৰ কনফিডেন্সটো বহুতখিনি বাঢ়ে।
নেক্সট কথাটো কি হৈছে আৰু এটা ইম্পৰ্টেণ্ট কথা যে ডিপ্ৰেশ্যনত বা এংজাইটিত কিয় মানুহজনে ৰুমৰ ভিতৰতে সোমাই সেইটোকে চিন্তা কৰি সেই চাৰ্কেলটোৰ ভিতৰত সোমাই তেওঁ ভাবি থাকিব এইটো কিয় হ'ল মোৰ লগত এইটো কি হ'ল তাৰপিছত তেওঁৰ এই চিমটমবিলাক লক্ষণবিলাক আৰু বাঢ়ি যাব তাৰপিছত সেইখিনি বাঢ়ি গ'লে আকৌ বেছি চিন্তা হ'ব আল্টিমেটলি চিন্তা বেমাৰ এই যিটো মানে চাৰ্কেলটোৰ ভিতৰত সোমাই যাব তেওঁ সেইটোৰ পৰা যদি ওলাব লাগে তেওঁ অকণমান ডাইভাৰ্ট কৰিব লাগিব আৰু এক্সাৰচাইজ এটা ভেৰি গুড ডাইভাৰ্চন তেওঁ যেতিয়া দৌৰিব যাব খেলিব যাব সেইখিনি সময়ৰ কাৰণে হ'লেও তেওঁ এইবিলাক কথাৰ পৰা পাহৰি থাকিব এইটো খুব বেছি ইম্পৰ্টেণ্ট এক্সাৰচাইজে মানুহক ডিচিপ্লিন শিকায় তো এই ডিচিপ্লিনৰ কাৰণে আপুনি নিজৰ লাইফটোৰ ৰুটিন আৰু ডিচিপ্লিন এটা মেইনটেইন হ'ব আপুনি এক্সাৰচাইজ কৰি পেলাই যেতিয়া আপোনাক ক'ব যে এইটো বস্তু আপুনি নিজৰ অট'মেটিকেলি আপোনাৰ খোৱাৰ যিটো খাদ্যভাসটো ভাল হৈ যাব আপুনি যেতিয়া মদ চিগাৰেট ভাঙৰ সহায় ল'ব তেতিয়া সেইবিলাক অলপ বেয়া বস্তুবিলাকে খোৱা যাব কিন্তু যেতিয়া এক্সাৰচাইজ কৰিব আপুনি হেল্ডি ডায়েট ল'ব আমি ফ্ৰুটছ লোৱা আৰম্ভ কৰিব ভেজিটেবলছ লোৱা আৰম্ভ কৰিব কাৰণ আপোনাৰ থিংকিংটোৱে সেইটো চাইডত গুচি যাব যে মই ভাল হ'ব লাগিব যেতিয়া ভাল হ'ব লাগিব নট অনলি এক্সাৰচাইজ আপোনাৰ বাকী দিশবিলাকো ভাল হৈ যাব আমি কি খাব সেইটো আমি ভালেই খাব আল্টিমেটলি কি চিন্তা কৰিব সেইটো আমি ভালেই চিন্তা কৰিব তো এইখিনি আছিল ভিডিঅ'টো যদি ভিডিঅ'টো ভাল পায় প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ